Hello everyone. So আজি আমি গৈ আছো আঠখেলীয়া নামঘৰলৈ। So মই আপোনালোকৰ কাৰণে কেইটামান ক্লিপছ ৰাখি থৈছিলোঁ, তাৰে অকণমান ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। So আপোনালোকে এণ্ডলৈকে ভিডিঅ'টো চাই থাকিব। So এতিয়া আমি মঘৰত আছোঁ, মঘৰত ষ্টেডিয়ামত আছোঁ। আমি গৈ আছোঁ আৰু এতিয়া আমি ইয়াত ৰখিলোঁ। এয়া মঘৰত থকা বাবা থান। So এয়া হৈছে জয়াসন্দ্ৰ পাহাৰ। এইফালে চিৰি দি উঠি যাব লাগে। ওপৰত বহুত হিষ্টৰিকেল মনুমেণ্টছ আছে। মই আহিছোঁ আগত ইয়ালৈ। এয়া হৈছে এনাৰাল টাউনশ্বিপ। এতিয়া আমি আহি ফৰকাটিং পাই গ'লোহি। আমি গোলাঘাটত পাই গ'লোহি। তাত ট্ৰেইন যাব, খালি আমি ভালকৈ দেখা নাপালোঁ। আমি আঠখেলীয়া নামঘৰলৈ যোৱা ৰাস্তাটো এণ্টাৰ কৰিলোঁ। এতিয়া আমি ফাইনেলি আঠখেলীয়া নামঘৰ পাই গ'লোহি। এতিয়া আমি ইয়াত পাৰ্কিং কৰিম গাড়ী। চিকিৎসা বিভাগ, ইফালে আমি যাম শৰাই দিবলৈ। এইফালে যাব লাগে, আমি এইফালে যাম এতিয়া। ইয়াতে শৰাই দিয়া হৈছে।
চ' ইয়াতে আমি তেল ঢালিম এতিয়া কৰোণাৰ কাৰণে চাকি জ্বলাব নোৱাৰি আহি পেলাই মোৰ এয়া থোৱা আছে আৰু এয়া শৰাই আৰু এইটো হৈছে পুখুৰী ইয়াত কৃষ্ণক বনোৱা হৈছে কৃষ্ণৰ মূৰ্তি বনোৱা হৈছে তো এইখিনিতে আমাৰ ভিডিঅ'টো এণ্ড কৰোঁ আৰু এখন ফটো আপোনালোকক দেখাই দিছোঁ মই বেছি ফটো আচলতে তোলা নাছিলোঁ চ' বাই বাই আৰু নতুন ভিডিঅ'ৰ সৈতে সোনকালে লগ পাম